এবাৰ বন্ধুৱে এইখনত উঠিলে বোলে 200 টকা লয়। বন্ধুজনে উঠিব এতিয়া। ইয়াত দেখিছে বাপা নতুন বছৰ আগন্তুক নতুন বছৰ আহিছে, কি ক'ব? সেইটোৱে কি কয়তো মানে ভালে থাকক, মানে ভাল হওক আৰু এইটো বিচাৰিছো আৰু নতুন বছৰত। আপুনি কি ক'ব? ঠিক আছে বন্ধুসকল, আপোনালোকে মানে নতুন বছৰত যদি পিকনিকৰ কাৰণে যায় অধিক খাব নালাগে আৰু লং জাৰ্ণি কৰিব নালাগে। মাত্ৰ 2 ঘণ্টাৰ ৰাস্তাত মানে যাব লাগে পিকনিক স্থলীত, বেছি দূৰত যাব নালাগে। কাৰণ ড্ৰাইভিং কৰোঁতে বা এনেকৈ মানে বহুত প্ৰব্লেম হ'ব পাৰে। আৰু মাল পানী খাব নালাগে, সেইবিলাকৰ পৰা গেলাটো খাব নালাগে, সেইবিলাকৰ পৰা দূৰত থাকক। কাৰণ নিজৰ লাইফটো ছেফ হওক, কাৰণ এবছৰীয়া নহয়তো, বাৰে বাৰে জীৱনটো দীঘলীয়া জীৱন। ক'তা সিটো পাৰে গ'লে মানে কিমান ল'ব পইচা? এই 1% পাৰ পাৰ্চন 300 আপ ডাউন 300। বন্ধুসকল লাইভ কৰি আছো দেই, যদি ভুল হয় ক্ষমা কৰিব শব্দবিলাক। বৰনদী নামটোহে, কিন্তু ডাঙৰ নহয় কিন্তু। সকলোকে নমস্কাৰ জনাই গম্বুমৰাং ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই পিকনিকৰ কাৰণে ওলাইছিলোঁ। আমাৰ অফিচ পিকনিক আছে। এই দেখিছে কোনো অহা নাই এতিয়ালৈকে। আৰু এতিয়া টাইম হৈছে, এতিয়া 6:08 হৈছে। এতিয়া দেখিছে 6:08 হৈছে, এতিয়ালৈকে কোনো অহা নাই। মই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই সকলোবিলাক দেখাম যে আমি কেনেকৈ বাছত গৈছোঁ, আৰু কিছুমানক সাক্ষাৎকাৰ ল'ম আমাৰ ষ্টাফক যে কেনেকুৱা লাগিব আজি, সেইবিলাক কথা সুধিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া গেটখন খুলিব। গেটখন খুলি কিছুমান বস্তু ইয়াতে ভৰাই থৈছে, আমাৰ পাচলি আৰু বিভিন্ন খোৱা খাদ্য, সেইবিলাক এতিয়া উলিয়াব লাগিব আৰু গাড়ীত ভৰাব লাগিব। ঠিক আছে, সেইবিলাকো দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বন্ধুসকল, ইয়াত দেখিছে আমাৰ ষ্টাফসকল ৰখি আছে। নয়ন দা আহি আছে, আহক অকণমান সাক্ষাৎকাৰ ল'ম। আহক নয়ন দা, বহুত দিনৰ মই লগ পাইছোঁ আৰু ষ্টাফে যেতিয়া পিকনিক খাব গৈ আছে, ওচৰলৈ অহা মনটো কেনেকুৱা লাগিছে? প্ৰথমবাৰৰ বাবে ইমান দীঘত এটা ষ্টাফৰ লগত পিকনিক খাবৰ কাৰণে গৈ আছোঁ, ভালেই লাগিছে। এতিয়া আমি ক'ত যাম? এতিয়া আমি যাম বগামাটি। কোনফালে আছে বাৰু বগামাটি? একজেক্টলি মই নাজানো, আগতে যোৱা নাই, প্ৰথম যাম। এতিয়া নতুন বছৰ আহি আছে, অসমবাসী ৰাইজক কি ক'ব আপুনি? নতুন বছৰটো সকলোৰে কাৰণে ভাল, মানে যোৱাবিলাক বেয়া মানে অঁ ঠিক আছে বাৰু, লগ পাই ভাল লাগিলে, একেলগে এনজয় কৰিম। নাচিম। ঠিক আছে হ'ব, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। হাই গাইজ, প্ৰথম গাড়ীখন ওলাইছে আৰু ছাৰহঁতৰ লগত যাব কৈছে, ছাৰহঁতৰ লগতে যাম। গৌতম দা যাব ভালকৈ যাব, হেপী জাৰ্ণি। মই পিছৰখনত যাম, মই ছাৰহঁতৰ লগত যাম। চনু কেনেকুৱা লাগিছে? বিজল দা কেনেকুৱা লাগিছে? মজা লাগিছে। দুমলেটা হিজিৰা হৈ তুমি এইখনে বাছ ভাড়া তুলিছে। পাই গ'লো, ইমান সুন্দৰ হৈছে বাপ। আৰু এই গেটখনে সোমাই যাব লাগিব। ইয়াৰ পৰা মানে প্ৰায় 2 কিলোমিটাৰ আছে। এখন দেখিছে, মই জুম কৰি দেখাই আছোঁ। বগামাটি পিকনিক স্পট বুলি লিখা আছে, আদৰণি জনাইছে। আমি এটা আৰ্টিকল খাম, লগ লাগি খাম। 3জন মানুহে খাম। ৰাতি খালে ৰাতি যায় বোলে, এই কথা খাৰ আমাৰ পেট ভৰিব। এচি গাড়ীটো আমাৰ দাদা বন্ধুসকল ফাইনেলি পাই গ'লোঁ। দেখিছে গ্ৰুপ চাৰিওফালৰ দৃশ্যটো এবাৰ দেখাইছোঁ। আমি অফিচ ষ্টাফ আহিছোঁ, এখন গাড়ীখন আমাৰ নয়ন দা আহিছে। আৰু কাষেদি এখন নদী বৈ গৈছে, বন্ধুসকল আহি পাই গ'লোঁ, এয়া দেখিছে। আৰু
আৰু এইয়া দেখিছে আমাৰ ষ্টাফসকল ৰখি আছে আৰু এইয়া চনু আহি আছে বাচন বৰ্তন লৈ পিনি হঠাৎ পৰি যোৱাৰ কাৰণে মই অলপ সহায় কৰি দিছোঁ তুলি দিয়াত আৰু এয়া তুলি দিলোঁ আৰু মই দেখাই আছোঁ এইটো দেখিছে আমাৰ পেণ্ডেল ইয়াতে আমাৰ খোৱা বোৱাবিলাক হ'ব ইয়াত ডাঙৰ ডাঙৰ বক্স আছে কাষতে আৰু ষ্টাফবিলাক ৰখি আছে আৰু এয়া আমাৰ বিভিন্ন ধৰণৰ ষ্টাফে আমাৰ বিভিন্ন ধৰণৰ কাম কৰি আছে এইবোৰ দেখিছে আৰু এয়া বৰুদা ৰঞ্জন দা আৰু সকলোবিলাক ষ্টাফে আমাৰ এবাৰ হাই কৰি দিছে কেমেৰা দেখি পিনি আৰু এয়া কলিতা দা কাষতে আছে ভট্টদা আৰু এয়া বইল কণী মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে বনাই আছে আৰু এয়া আমাৰ মাননীয় ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডক্টৰ মানস বৰুৱা ছাৰ এয়া মনচিফ 2 ছাৰ চাব প্ৰাকৃতিক সৌন্দৰ্য দেখাবলৈ গৈ আছো আপোনালোকক এইটো ধৰি ললো এইটো মই নাখাওঁ মোৰ বন্ধুৱে খাব এয়া চাওক নতুনকে বনাই আছে বাপ্পা ইমান ধুনীয়াকে বনাই আছে বাপ্পা চাওক দিছো ইমান ডাঙৰ ডাঙৰ বক্স বগা মাটি বুলি কৈছে বগা মাটি বুলি মই মাটি দেখাই নাই দেখোন পাথৰ দেখিছো মই বগা মাটি বুলি এনেই আহিলো বগা মাটি দেখিবলৈ নাই ইয়াত পাথৰে আছে আৰু এই চাব দেখাই আছে মৰ্ণিং ব্ৰেকফাষ্ট আৰু নদী বৈ গৈছে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য প্ৰকৃতিৰ বহুত ভাল লাগছে জীৱনত প্ৰথমবাৰ এনেকুৱা বৃহৎ ষ্টাফৰ মাজত মানে বগা মাটিত বহু বছৰ ভিতৰত আহিছো খুব পাই আছিলো ভাল লাগিছে আহি কিনি মাটিতো আমি কল আহি পালো বগা নাপালো আৰু পাথৰে দেখিছো বগা মাটি আছে কিন্তু চাৰি চাৰি দেখা পাইছো নতুন বছৰ আগন্তুক নতুন বছৰ আহি আছে কি ক'ব খুজিছে সেইটোৱে অসমবাসী যিটো চবে কি কয়তো মানে ভালে থাকক মানে ভাল হওক আৰু এইটোৱে বিচাৰিছো আৰু নতুন বছৰত আপুনি কি ক'ব ঠিক আছে ধন্যবাদ দাদাসকললৈ ধুনীয়াকে দিছে আৰু বন্ধুসকল আপোনালোকে মানে নতুন বছৰত যদি পিকনিকৰ কাৰণে যায় অধিক খাব নালাগে আৰু লং জাৰ্ণি কৰিব নালাগে মাত্ৰ 2 ঘণ্টাৰ ৰাস্তাত মানে যাব লাগে পিকনিক থলীত বেছি দূৰত যাব নালাগে কাৰণ ড্ৰাইভিং কৰোঁতে বা এনেকে মানে বহুত প্ৰব্লেম হ'ব পাৰে আৰু মাল পানী খাব নালাগে মাল এইবিলাকৰ পৰা গেলাটো খাব নালাগে সেইবিলাকৰ পৰা দূৰত থাকক কাৰণ নিজৰ লাইফটো ছেভ হওক কাৰণ এবছৰীয়া নহয়তো বাৰে বাৰে জীৱনটো দীঘলীয়া জীৱন এবাৰ জেগাটো চাওক এবাৰ ভিউটো দেখাই দিয়ক ইমান ধুনীয়া দৃশ্য নদী বৈ গৈছে এখন নদী ক'তা সিটো পৰাই গ'লে মানে কিমান ল'ব পইচা এই 1% per person 300 up down 300 ঠিক আছে আৰ্মি নিচিনা ট্ৰেইনিং কৰি আছে ইমান ধুনীয়া ইটো পাৰে যাব পাৰিব বহুত ভাল লাগিব উঠি ভাল লাগিব কিন্তু এতিয়া মই তলৰ ভিউটো দেখাই আছো এই দেখিছো পাহাৰ বাপ্পা বহুত ভাল লাগছে পানী ধুনীয়াকে বৈ গৈছে বুট আছে আমি বুটত উঠিম এখন ধুনীয়া ইটো পাৰে যাব পাৰিব বহুত ভাল লাগিছে চাই প্ৰকৃতিৰ সৌন্দৰ্যক আছে দেহ মন শীতল কৰি দিলে মোহিত কৰি পেলালে আপোনালোকে চাই থাকিব এয়া দেখিছে
কি সুন্দৰ পৰিৱেশ। এই নাও আছে, নাওত উঠিম এতিয়া আমি। নাওত উঠিম, নাওত উঠি ইপাৰে যাম, ইপাৰে গৈ অলপ এইখনত উঠিম। ভাল লাগিছে আৰু প্ৰথমবাৰ আহিছোঁ। দাদা বুটখনত উঠিল। হা অঁ যাম বাৰু। কিমান ছিংগল? 50 দুজন 100 50K হ'ব দিয়া। 50 টকা বোলে এজনৰ। ঠিক আছে, আমি দুজন যাম, আমাৰ ৰাভাৰ মই যাম। ঠিক আছে, আমি গৈ আছোঁ। ইয়াতে উঠিম নেকি ৰাভা? এইখন পানী ওলাব নেকি? পানী বৈ গৈছে যে। এবাৰ প্ৰাকৃতিক সৌন্দৰ্য লৈছো, তাৰপিছত আকৌ ভাত বনাবলৈ পৰিব, পাল পৰিব। কিছুমানে ভাত বনাইছে, শাক বনাই আছে, ভাত বনাই আছে। আমি অলপমান ঘূৰি দিছো আৰু, কাৰণ আপোনালোকক দেখাবৰ কাৰণে ঘূৰিছো। এবাৰ ঘূৰাই দিয়ক ধুনীয়াকে। বন্ধুসকল লাইভ কৰি আছো দেই, যদি ভুল হয় ক্ষমা কৰিব শব্দবিলাক। ঠিক আছে, জীৱনত প্ৰথমবাৰ এনেকে নাওত আমি প্ৰথমবাৰ মানে ভিজিট কৰিছো। এনেকে নদী ইপাৰে ইপাৰে হৈছো। যাম, এখন কি নদী? বৰনদী বোলে। বৰনদী আমি পাৰ হৈছো। বৰনদী নামটোহে, কিন্তু ডাঙৰ নহয়, কিন্তু প্ৰায় 15-20 মিটাৰ মান হ'ব। চাওক ইমান ধুনীয়াকে বৈ গৈছে। এইকেইটা কি পাহাৰ দাদা? ভূটানে পৰে আৰু ভূটান বৰ্ডাৰ বোলে। ইয়াৰ পৰা ভূটান বেছি দূৰ নাই, এই পাহাৰটো পাৰ হ'লে। কি মানুহ আছে ইয়াতে? এতিয়া চব বড়ো কিবা চব আছে। বড়ো আৰু বড়ো, মিচিং। এইখন বগৰী খেতি কৰি দিছে নেকি? বগৰী দেখিছো বা। হিন্দী কয় নেকি মানুহ বিলাকে? প্ৰায় হিন্দী কোৱা দেখিছো এইফালে পাৰ হোৱাটো। আৰু হ'ব পাৰে এই কিবা জিপ লাইন আছে। এইটো জিপ লাইনত পাৰ হলে এইটো হিন্দী কলে যে। মানুহজন হিন্দী বলা নেকি? পইচাটো দি লওঁ ৰ। আকৌ আহোঁতে 50 ল'ব। और कैसे पानी ऊपर से नीचे तक आ रहा है, देखो इतना जोर से आ रहा है। बापा देखिए ভাল লাগিল দেই। জীৱনত প্ৰথমবাৰ মানে এনেকুৱা পাহাৰীয়া এৰিয়াত, তাকো পানী বৈ থকা এৰিয়াত জীৱনত প্ৰথমবাৰ মই পিকনিক খাব আহিছো। আৰু চাব ইমান ধুনীয়া। বাপা দাম চেতা মাৰিবলৈ মন নগ'ল। এবাৰ ঘূৰাই দে। যাব নোৱাৰি নেকি? কিমান ধুনীয়াকে বৈ আহিছে বন্ধু। সঁচাই দেখি আচৰিত। জীৱনত প্ৰথমবাৰ। এইফালে যাওঁ। বন্ধুসকল ফাইনেলি একদম মানে ইমানেই জিৰি মাত, পাহাৰৰ পানীৰ মাত জিৰি। আৰু এইবোৰ চাওক কিমান ধুনীয়া। এই ছোৱালীসকলক জুম কৰি পিনি দেখাই দিব। আপোনালোকে আহিব এনেকুৱা ঠাইত, সঁচাকে দেশ শীতে মোক কৈ গ'ল কিমান ধুনীয়া। বাপা সঁচাকে আপোনালোকে এনেকুৱা ঠাইলৈ আহিব। জীৱনত বছৰেকত এবাৰ আহিব, কাৰণ জাৰ্ণি বা ভ্ৰমণ কৰিলে মানুহৰ মনটো, শৰীৰটো ভালে থাকে বা মনটো ভাল থাকে। মনটো ভাল থকা মানে কি দেহটো ভাল হৈ থাকিব, ৰংচঙীয়া হৈ থাকিব।
গতিকে আমাৰ মনটোত কেতিয়াও দুখ আৰু মানসিক চিন্তাত ভুগি থাকিব দিব নালাগে। এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব লাগে। সঁচাই অসমত কি কি জেগা আছে নহয়, সঁচাই মোহিত কৰি দিয়ে। এইবোৰ বিষয় পানী পানী দেখিছে আমাৰ এইটো পাৰত আছে, আপোনালোকক জুম কৰি দেখাই দি আছো। এইটো পাৰত আমি আছো, দেখিছে। আৰু মোৰ বন্ধুজনে এই পপকৰ্ণ খাই অলপ ব্ৰেকফাষ্ট কৰি লৈছে, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই বোলে ৰাতিপুৱাৰ পৰা। যে নতুন বছৰ আহি আছে, কি ক'বা অসমবাসী ৰাইজক? নতুন বছৰৰ কাৰণে এইটোৱে ক'ম যে নতুন বছৰৰ কাৰণে আহি থকা দিনটোৰ কাৰণে যে নতুন নতুন ঠাইবিলাক অলপমান চাই জেগাবিলাক তেনেধৰণৰ যে বগামাটিত আহিছোঁ যে আমি যে আপোনালোকেও আহক। ভাল লাগিছে জেগাটো, পানী আছে, ধুনীয়া শিল পাহাৰ, এইবিলাক ভাল পৰিৱেশ আৰু মানুহো বহুত আছে, ভাল লাগিছে আৰু। তাৰপিছত আমি অলপ পাছত গা চা ধুম আৰু ভাল লাগিব। গতিকে আহিব আপোনালোকেও নতুন বছৰৰ কাৰণে অলপমান, ঠিক আছে? চাই লওক জেগাবিলাক, চাই লওক। আমাৰ ৰাভাদাই দুয়োটা পৰামৰ্শ দিলে আপোনালোকক অলপ নতুন বছৰত অলপ এনজয় কৰিব কৈছে, কাৰণ জীৱনত বহুত আমি কৰ্মব্যস্ততাত থাকোঁ। গতিকে আমি এনেধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি সেই কৰ্মব্যস্ততাবোৰ পাহৰি যাব লাগে খন্তেক সময়ৰ কাৰণে। গতিকে আমি সদায় জীৱনটো কামেই কৰি থাকোঁ। গতিকে আমি এনেধৰণৰ মানে পিকনিক বা তেনেকৈ জাৰ্ণি ভাল প্ৰাকৃতিক সৌন্দৰ্য দেখালৈ গৈ যাতে আমাৰ মনটো ভাল লগাই পুনৰ আমি উদ্যমেৰে কাম কৰিব পৰা এটা সাহস পাওঁ। গতিকে আৰু বন্ধু বান্ধৱীসকল, মই এটা আপোনালোকক পৰামৰ্শ দিছোঁ, যাতে আপোনালোকে ছেফ হৈ পিনি পিকনিক থলীলৈ যায় বা বনভোজস্থলীলৈ যায়, ছেফ হৈ পিনি। কিয়নো বহুতে আৰু বেছি দূৰলৈ যাব নালাগে, আৰু বহুতে যে এই পিকনিকৰ কাৰণে মাল গেলা খাই পিনি পিকনিক থলীত মানে অভদ্ৰামি কৰি বা বিভিন্ন ধৰণৰ অভদ্ৰামি কৰি পিনি বা তাৰ পৰা ঘূৰি আহোঁতে বাইকতে হওক বিভিন্ন ধৰণৰ এক্সিডেণ্টবিলাক মানে দেখা গৈছে। গতিকে আপোনালোকে কম খাব আৰু কম মানে বেছি দূৰত্ব নাযাব, লং জাৰ্ণি নাযাব, কিয়নো মাল খাই পিনি লং জাৰ্ণি কৰিলেতো বেয়া, এই কথাটো সেইটো সকলোৱে জানে। আৰু গতিকে মই এইটোৱে পৰামৰ্শ দিলোঁ, আপোনালোকে ছেফ হৈ থাকক আৰু ভালকৈ পিকনিকটো নতুন বছৰত এনজয় কৰক। আৰু এয়া দেখিছে একদম জুৰুটি বৈ আহিছে, আমাৰ ৰাভাদাই ফটো তুলি আছে। গতিকে আপোনালোকে ছেফ হৈ থাকক আৰু এনজয় কৰক, নতুন নতুন ঠাই পিকনিকৰ বাবে যাওক আৰু বেছি দূৰত নাযাব, মই এইটো এডভাইচ কৰিলোঁ। আৰু সকলোকে আগতীয়াকৈ মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে জনাইছোঁ, ঠিক আছে? আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পানী ঢাল বাপা, প্ৰকৃতি যে কি লীলা! আৰু এইডোখৰ আমি বগামাটি আহিছোঁ, ভূটানৰ সীমান্তত বগামাটি বুলি কৈছে, কিন্তু বগামাটি এয়া দেখিছে, বগামাটি মই ভিউ কৰি দিছোঁ, আছে বগামাটি নথকা নহয়, কিন্তু প্ৰায় শিলেই শিল। এয়া দেখিছে, এইয়া বগামাটি, বগামাটি দেখিছোঁ, এয়া দেখিছে, জুম কৰি দিছোঁ, এয়া দেখিছেনে? এইডোখৰ হৈছে বগামাটি। গতিকে বগামাটি বুলিবলৈ আৰু একো নাই, গোটেই পাথৰে আছে, দেখিছে বা। আমি এতিয়া বইল কণী সোৱাদ ল'ম। এইফালে আলু চলাই আছে, পিকনিকৰ কাৰণে আহিছে। এয়া দেখিছে, বাইদেউ এগৰাকীয়ে দোকান দি আছে, অলপ খাই দিছোঁ আৰু। এনেই আহিলেই নহ'ব ন, অকণমান এনজয় কৰিব লাগিব, খাবও লাগিব। আমি বইল ব্ৰেকফাষ্ট খাই লওঁ, কাৰণ প্ৰথমে ভোজ, তাৰপিছতেহে মেন। আপোনালোকক দেখাবৰ কাৰণে খাই লৈছোঁ, প্ৰথম শক্তিমান হৈ লৈছোঁ, ঠিক আছে? অলপ খাই পিনি শক্তিমান হৈ লৈছোঁ, তাৰপৰা যি হয় হৈ থাকিব।
হ'ব না আৰু খাম 20 টকা সোমালে চালে মানে আৰু কিবা কিবি খেলিলে এই বাইকখন চলালে কিমান লয় বাহিৰত দিব নে ভিতৰত এটা কৰিব লাগে ইয়াত বোলে আৰু এইটো কেইটকা লয় এইটো 400 এইটো কি বুলি কয় জিপ লাইন বুলি কৈছে ৰোপৱে নিচিনাই তেনেকৈ ইপাৰ পৰা ইপাৰ সিপাৰলৈ পাৰ হ'ব পাৰে এইটো জিপ লাইন এইটো অঁ আমি সোমাই পিনি এপাক চাওঁ নেকি বাৰু খাব পাৰি কি কিবা আছে কি কিবা আছে অঁ অলপ এপাক ঘূৰি আহিব পাৰে আৰু কি পায় কি খাব ল'ব পাৰি যাব মেগি চিগি চাহ তাহ অঁ চাহটো খাব পাৰি মাংস কি মাংস পায় অঁ হয় নেকি ট্ৰাইবেল কাষ্ট অকণমান খাই লওঁ মাংসটো এইটো তাত দি দিয়ে কিমান সময় লাগিব মানে অনলাইন কৰে দূৰৰ পৰা আহি ৰাতি থাকে অঁ দূৰৰ পৰা আহি পিনিও ৰাতি থাকিব পাৰে ন তেনেকুৱা ব্যৱস্থা আছে না অঁ আৰু ইয়াত খেলা বস্তুবিলাকো আছে ন সেইবিলাক খেলিলেও পইচা লয় তাৰমানে অঁ আৰু এতিয়া আমি সোমাওঁ বেলেগ আমাৰ লগৰ নহয় আমি ইয়াত সোমালোঁ এইখন কি আছিলে বগামাটি ইক' কেম্পত অকণমান সোমাই পিনি চাওঁ বিভিন্ন ধৰণৰ খেলা বস্তু আছে বুলি কৈছে বাইদেউগৰাকীয়ে আপুনি কি লিখে আপোনাৰ টাইটেলটো নাৰ্জাৰী বড়ো মানুহ মিচিং বড়ো একে আমি বড়ো ৰাভা আমি প্ৰৱেশ কৰিছোঁ ইক' কেম্পত বগামাটি ইক' কেম্প আৰু এয়া মোৰ বন্ধু লগে লগে আহি আছে আমি বাইকখনত একবাৰ উঠি চাব উঠি চাব পাৰি এবাৰ বন্ধুৱে এইখনত উঠিলে বোলে 200 টকা লয় বন্ধুজনে উঠিব এতিয়া ইয়া দেখিছে বাপা এবাৰ চুই চাওঁ জীৱনত এইখন বাইকত উঠিলে বোলে 200 টকা ল'ব এজন ব্যক্তিৰ আৰু ইয়াতে বগৰী আছে ইয়াত আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহি পিনি ইয়াত ৰাতি থাকিব পাৰে বুলি কৈছে সুবিধা আছে আপোনালোকেও আহক বগামাটি নলবাৰীৰ পৰা বেছি দূৰ নহয় এইটো কোন ডিষ্ট্ৰিক্টত পৰে জানো বগামাটি কি হেৰি আগৰ বাক্সা আৰু বাক্সা আৰু ভূটানৰ সীমান্তত আছে বগামাটি মোৰ ভুল হৈ গ'ল ক্ষমা কৰিব বাক্সা আৰু ভূটানৰ সীমান্তত আছে এইফালে ভূটান আছে এইফালে দেখিছে এই পাহাৰৰ ইফালে ভূটান আছে আৰু এইফালে বন্ধুজনে এতিয়া বাইকখন এনে উঠিছে আৰু কাৰণ 200 টকা লাগিব চাবি নাই এখন জাষ্ট উঠিছে এই গোটেই এৰিয়াটো ঘূৰালে মানে ঠিক আছে 200 টকা ল'ব এই বোলে বাইদেউগৰাকীয়ে ক'লে আৰু এইফালৰ পৰা প্ৰৱেশ কৰিছে আৰু এইবোৰ দেখিছে ৱাকি টকি লৈ ঘূৰি ফুৰিছে ইয়াত এটা বৃহৎ এৰিয়া হয় এইটো অঁ এবাৰ ঘূৰি চাওঁ আৰু এইটো দেখিছে এখন ৰবাৰৰ নাও আৰু এইফালে দেখিছে আৰু এই খেলা বস্তু আছে এয়া খেলা বস্তু আছে এয়া দেখিছে খেলা বস্তু আছে ইয়াতে দেখিছে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই আপোনালোকেও আহিব পাৰে মই দেখোন আৰু এইবিলাক আৰ্মি ট্ৰেইনিং দিবও পাৰে আৰ্মি ট্ৰেইনিং এই জালখনত উঠিব পাৰে বা ওপৰফালে উঠি যাব পাৰে ইমান আগতীয়া বগৰী চাওক বগৰী পকিও আদায় হৈ গ'ল যাবা এইবিলাক হোটেল খাব পাৰিব ইমান এটা ডাঙৰ এৰিয়াতে ইয়াতে ৰিজৰ্ট এখন বনাই থৈছে খাব পৰা বস্তু থাকিব পাৰে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত भैया 6 पैक बनाया से बोले ना बताए 6 पैक आ गया अभी नाचो बॉबी देओल का डांस में गाना में গাড়ী এখন ফচি গৈছে ইমান দূৰলৈকে আহিব নালাগে নহয় সেইকাৰণে ফচি গৈছে যোৱাটো বহুত টান আছে গুৱাহাটীৰ পৰা আহিছে বগামাটি আহি আছে পিকনিক খাবৰ কাৰণে ট্ৰেভেলাৰখন ইয়ালৈকে আগলৈকে গুচি আহিছিলে চাওক
আৰু চাৰিওফালৰ এটা দৃশ্য দেখাই আছোঁ আপোনালোকক। এতিয়া চেলফি ষ্টেচন আছে আমাৰ, চেলফি ষ্টেচন আছে ইয়াত দেখিছে। বহুত ধুনীয়াকৈ চেলফি নাই হয়, এইটো ভিডিঅ' হৈ আছে। 11:01 হৈছে, মানুহৰ সমাগম চাওক। যিমানে সময়টো বাগৰি গৈছে সিমান মানুহৰ সমাগম বেছি মানুহ এখন আহি আছে। এইটো জিপ লাইন এটা 300 रुपया এজনৰ, এই ইপাৰে ইপাৰে হ'লে দেখিছে। আমাৰ ষ্টাফ হয়, কিবা এটা কৈ দিয়ক, নতুন বছৰ আহিছে, কিবা এটা কৈ দিয়ক। দেখাই আছোঁ, আইটেমবিলাক দেখাই দি আছোঁ। ব্ৰইলাৰ মাংস হয়, কিবা এটা কৈ দিয়ক, নতুন বছৰ আহি আছে, কিবা এটা কৈ দিয়ক। এই আৰু আধা ঘণ্টাত পাই যাবা খানা। এই মাংস, হাঁহ, কুকুৰ, চব আছে। হাঁহ, কুকুৰ, কুকুৰো আছে, কুকুৰো আছে, কুকুৰ নহয়, কুকুৰা। আহি কেনেকুৱা লাগিছে? এইটো খুব ভাল লাগিছে। ভাল লাগিছে ন? এতিয়া নতুন বছৰ আহি আছে, কি ক'ব অসমবাসী ৰাইজক? ভালে ভালে থাকক, আশীৰ্বাদ কৰিছোঁ। হয় হয়, ভালে ভালে থাকিব লাগে, চুলাই মদ খাব নালাগে, লালটো খাব লাগে। লালটো খাব লাগে, চুলাই মদ খাব নালাগে বোলে, লালটো খাব লাগে। ঠিক আছে, আহিছোঁ, পিছত লগ পাম, নাচিব লাগিব অলপ। আমি অকণমান জিৰণি লওঁ, খানাটো হ'ব এইটো, ইয়াতে আমাৰ খানাটো হ'ব। এইটো লগাই ল'ব লাগিছিলে নেকি ইয়াত খানাটো? এই লাচিতা কি ক'ব? নতুন বছৰৰ কাৰণে ভালে ভালে চলি আছে। আগন্তুক নতুন বছৰ আহি আছে, কি ক'ব? সকলোৱে হ'ব আৰু বেমাৰ যেন নহয়, আহিব বাৰু। ঠিক আছে তো। গাইছে মই খাই আছোঁ ছাগলী মাংস আৰু লগতে ৰসগোল্লা আছে, ৰসগোল্লা আৰু পনীৰ আছে আৰু বিভিন্ন ধৰণৰ চালাড আছে। আৰু এয়া খাই আছে, হিৰক দাও খাই আছে, মৃদুল দা আছে আৰু এইফালে চনু আছে আমাৰ। একেলগে খাই আছোঁ চাৰিটাই। এইফালে নয়ন দা আছে, খুব মস্তিকৈ খাই আছে সকলোবিলাকে। বজেন দা আছে, ধুনীয়াকৈ খাই আছে আৰু মস্তি মাৰি পিনি। আৰু এয়া মানস দা আছে আৰু চৌধুৰী ছাৰ আছে, চিঅ' ছাৰ আমাৰ, আৰু ভট্ট দা আছে, জিতু দা আছে। আৰু সকলোবিলাকেই মন ফূৰ্তিৰে খাইছে আৰু পেট ভৰাই খাইছোঁ আৰু বহুত মানে আধা কেজিতকৈ ওপৰৰ মানে মাংস, খাচী মাংসই দিছে।